ইয়াত বহুত গাড়ী আৰু বহুত ট্ৰেফিকো আছে বহুত চাওঁচোন ভিতৰলৈ যাওঁ আহক ভিতৰলৈ সোমাই যাম বোকাখাতত আজি উপ জিলা ঘোষণা কৰিব বিশেষকৈ আমাৰ বোকাখাতৰ বিধায়ক অতুল বৰাদেৱ আছে গোলাঘাটৰ উপায়ুক্ত আছে গ্ৰাম্য বহুতখিনি ব্যক্তি আছে আমি झेलना पड़ता था वो अब कम होगा और आई एम वेरी थैंकफुल कि मुझे पहला मौका मिला है कि ये मेरा पहला पोस्टिंग है और यहाँ पे सबसे पहले को डिस्ट्रिक्ट कमिश्नर बनाने का मेरे को मतलब और साथ में यहाँ पे और साथ में बहुत बार को डिस्ट्रिक्ट গোলাঘাট জিলাৰ নৱনিযুক্ত আয়ুক্ত শ্ৰী পুলক মহন্ত ডাঙৰীয়া আমাৰ সমজিলাৰ প্ৰথম CDC শ্ৰীবাণী জ্ঞানদাল ডাঙৰীয়ানী ভাৰতীয় জনতা পাৰ্টীৰ জিলা সভাপতি মঞ্চৰ উপস্থিত দেৱপ্ৰিয় বৰা ডাঙৰীয়া আৰু অনিয়া শইকীয়া ডাঙৰীয়া অসম গণ পৰিষদ দলৰ বোকাখাতৰ সভাপতি জগতচন্দ্ৰ কলিতা ডাঙৰীয়া চন্দ্ৰ শৰ্মা ডাঙৰীয়া দীপক হাজৰিকা ডাঙৰীয়া সন্মিলিত গণশক্তি অসমৰ সভাপতি দিগন্ত কুটুম ডাঙৰীয়া আৰু সম্পাদক ডাঙৰীয়া বোকাখাত মিউনিচিপাল বৰ্ডৰ চেয়াৰমেন ভাইচ চেয়াৰমেন আৰু মেম্বাৰসকল ইয়াত উপস্থিত থকা JDHC কলেজৰ প্ৰিন্সিপাল ডক্টৰ জয়ন্ত গগৈ ডাঙৰীয়া CND কলেজৰ প্ৰিন্সিপাল ডক্টৰ ডাঙৰীয়া বোকাখাত হায়াৰ ছেকেণ্ডেৰী প্ৰিন্সিপাল গগৈ ডাঙৰীয়া পৰম শ্ৰদ্ধাৰ সত্ৰাধিকাৰসকল স্বৰ্গীয় বোকাখাতৰ বিশিষ্ট ব্যক্তিসকলে এই অনুষ্ঠানত উপস্থিত থকা সাংবাদিক সন্থাৰ সভাপতি সম্পাদক মণ্ডলীকে প্ৰিয় সাংবাদিক বন্ধুসকল সমষ্টিটোৰ বিভিন্ন প্ৰান্তৰ পৰা দক্ষিণ কাজিৰঙাৰ পৰা বিনুলৈকে এই গোটেই অঞ্চলটোৰ বিভিন্ন ঠাইৰ পৰা উপস্থিত হোৱা মুৰব্বী শ্ৰদ্ধাৰ ৰাইজ আৰু আজিৰ দিনটো গোলাঘাটৰ ৰাইজৰ বাবে এক ঐতিহাসিক দিন গোলাঘাট মহকুমা আজিৰে পৰা গোলাঘাট মহজিলালৈ উন্নীত মই পোনপ্ৰথমে আপোনালোক আটাইকে জাতীয় অভিনন্দন জনাইছোঁ আৰু এই মঞ্চৰ পৰা সমূহ গোলাঘাটবাসী ৰাইজক মই আন্তৰিক অভিনন্দন জনাইছোঁ গোলাঘাটখন এই পৰ্যায়ত হোৱাত আমি জানো যে গোলাঘাটৰ অগণন ব্যক্তি অভিমান আছে সেইসকলক আমি গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰোঁ এই গোলাঘাটতে আছে স্বাধীন সংগ্ৰামৰ যোগাযোগ অমলানী শহীদ বেলাৰুষ্ণ আৰু অগণন অসম আন্দোলনতো আছিল বহুদৰে এটা সময়ত গোলাঘাট মহকুমা হ'ব লাগে বুলি মজুৰ এটা গোলাঘাট জিলা হ'ব লাগে বুলি মজুৰ এটা যেতিয়া মই সৰু আছিল
তেতিয়া আমাৰ ওপৰলৈ জিলাখন আৰু এই মহকুমাত যায় আৰু যেতিয়া বাছৰ পৰা নামিবলৈ ছাত্ৰসকলে ল'ৰাবিলাক যায় তেতিয়া মোক মানুহে কয় আজি বহুত সোনকালে উঠিবলগীয়া হ'ল আপোনাৰ আমাৰ অত্যাচাৰ কৰিছে মই বোলে আজি ৰাতিপুৱা পঢ়ি নিবৰ কাৰণে এটা কবিতা লিখিব কি কবিতা লিখিলা তেওঁ কবিতাটো লিখিছিল এতিয়াও মোৰ মনত আছে আকাশী উৰিব এটা বলিয়া গলা এটা যুৱকক লাগে হেনো জিলা এটাকক লাগে মহকুমা এনেধৰণে এটা কবিতা লিখি পেলাই গাই গায় সেই সময়ত গোলাঘাটত তিনিটাল বুলি এগৰাকী ৰাজ্য আছিল সেইটো যথেষ্ট চাপোৰ্ট কৰিছিল আৰু পিছৰ গোলাঘাট জিলালৈ উঠিত হ'ল গোটাঘাটো এটা সময়ত মহকুমা হ'ল আৰু সেই মহকুমা আজি কৰ্মজিলালৈ উন্নীত হ'ল কৰ্মজিলা হোৱাৰ লগে লগে যথেষ্টখিনি ক্ষমতা বোকাখাত কৰ্মজিলা প্ৰশাসনৰ থাকিব আৰু প্ৰশাসনটোক ৰাইজৰ ওচৰতে এটা সময় আছিল দিশবোৰ বিচাৰি কাইলৈ যাবলগীয়া হৈছিল প্ৰশাসন বিচাৰি যাবলগীয়া হৈছিল কিন্তু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সবল নেতৃত্বৰ দূৰদৃষ্টিৰ বাবে আজি প্ৰশাসন ৰাইজৰ ওচৰলৈ আৰু এই যে আজিৰ কাইলৈ দিনটোত 39খন এনেধৰণৰ সমস্যা হ'ব এয়া হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দূৰদৃষ্টিৰ আৰু ইয়াৰ